তোমাৰ দেউতালৈকে বিয়া কৰাই নিবা নেকি? আজি বান বহুত মনটো ভাল আৰু মই নমস্কাৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰ বহুত বেছি ভাল। আৰু পোনপ্ৰথমে আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ জনাইছোঁ, কাৰণ আজি মোৰ এটা বহুত বিৰাট ভাল খবৰ এটা আছে। এইটো খবৰটো বাৰু মই একেবাৰে লাষ্টত দিম। আৰু মই আহিছোঁ আজি মঙলদৈত, প্ৰফুল্ল নগৰ বুলি কৈ নাপায়, প্ৰফুল্ল নগৰত আহিছোঁ এটা শ্বুটৰ কাৰণে। এয়া বা আইজনী বা আৰু এজনী বাৰ নামটো মই নাজানো, সেইকাৰণে এইজনী বুলি কৈছোঁ। সেয়া আৰু গতিকে এতিয়া ভিডিঅ'টো মানে মেকআপ কৰিব আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এই মেকআপ কৰা আৰম্ভ কৰিলে মোৰ মুখখন চাওকচোন, কিবা ভূতৰ নিচিনা লাগি আছে। তাকে মই বাক কৈ আছিলোঁ যে মুখখন কিবা ভূতৰ নিচিনা লাগিছে। বায়ে কৈছে হেৰি এতিয়া নহয় অলপ দেৰিকৈহে গম পাবা, এতিয়া বাৰু ভূতৰ নিচিনাই লাগিব। তাৰপিছত হাঁহিলে। তাৰপিছত আকৌ পিছত থকা বাজনীয়ে কেমেৰাটো যিমান পাৰে দূৰত থাকে আৰু এই ছোৱালীজনী আৰু যিমান পাৰে দূৰত থাকে, কেমেৰাত কোনো পধ্যেই নোলায়। আৰু সিহঁতে গম পোৱা নাই একচুৱেলি মই যে কেমেৰাটো অন কৰি থৈছোঁ, সেইটো কাৰণে অলপ ৰিউকৈ ওলাই আছে। আৰু মই পূৰা লেকচাৰ দি আছোঁ। তো সেয়াই আৰু এই যে ফটোশ্বুট কৰাটো একেবাৰে সহজ বুলি কয় কিছুমান মানুহে, একেবাৰে সহজ কথা নহয়। আপোনালোকে চাওক, এয়া মই কেনেকৈ বহি থাকিব লগা হৈছে, কিমান সময় বহি থাকিব লাগে তাৰ একো পাত্তা নাই। 3-4 ঘণ্টালৈকে, কেতিয়াবাতো 5-6 ঘণ্টাও হৈ যায় মেকআপ এটা কৰোঁতে, ইমান টাইম লাগে। এতিয়া কিছুমানে ক'ব যে মেকআপ কৰোঁতে ইমান টাইম লাগে নেকি? লাগে, মেকআপ কৰোঁতে ইমান টাইম লাগে, কাৰণ ষ্টেপ বাই ষ্টেপ সকলো কাম পাৰফেক্ট কৰিব লাগিলে অলপতো টাইম লাগিবই। আৰু ইমান পটকৈ নহয়। আৰু এতিয়া আমি বাৰ ঘৰৰ পৰা পাৰ্লাৰলৈ উঠি আহিলোঁ, আৰু ইয়াতে আছে আৰু বহুত কোনোবা আছে, আৰু আমি কথাই পাতি থাকোঁ এনি টাইম। কিন্তু মই বহুত বিশেষ কথা ক'ব পৰা নাই, কাৰণ বাৰ অসুবিধা হয়, সেইটো কাৰণে ইমান কথা কোৱা নাই। তাৰপিছত এনেকৈ আৰু আমি মেকআপ লৈ আছোঁ বৰ্তমান। অমিনা, আজি স্কুলত খিচিৰি কিমান বাৰ খাইছা? খিচিৰি মানে ভাত কেইবাৰ লৈছা? তেতিয়া কোৱা নাছিলা 6 বাৰ লৈছো বুলি। কিয় এনেই কোৱা নাই দিয়া? কি সঁচাই? আৰু তাই বোলে স্কুলত আজি 6 বাৰ ভাত লৈছে। লৈ কিনে মই মানে কথা ক'ব পৰা নাই, চুলিখিনি দুখ পাইছোঁ কাৰণে। কি হৈছে? মোক ভাল লাগছে। তোমাৰ দেউতালৈকে বিয়া কৰাই নিবা নেকি? কি কৰা? বিয়া কৰাম। তুমি মোক মা বুলি মাতিব লাগিব তেতিয়া। ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব নেকি? ইমান ধুনীয়া মা এটা পাবা, হয় নহয়? মই কিন্তু মৰম নকৰোঁ, মই চব কাম কৰিব লগাই দিম। পাৰিবি নোৱাৰা? ঐ পা তথাপি লাগে আৰু মোক নেকি? मारो मुझे नहीं, ये मजाक हो रहा है। एक सेकंड यार, मजाक हो रहा है। नहीं ये বোলে দেউতাকলৈকে মোক বিয়া কৰাই দিয়ে, চব কাম কৰি দিব, তথাপি দেউতাকৰ লগত মোক মাৰ কি হ'ব? তোমাৰ মাৰ মাক কৰা কিবা আৰু ঘৰতো কাম কৰিব নেকি? ঘৰতো কাম কৰা। মোৰ মেকআপ কৰা হ'ল। নালাগে ইয়াতে এইটো চাৰি ভাল হৈছে। আৰু এয়া মোৰ ফাইনেলি মেকআপ কৰা হ'ল। এইটো আইতা আজি বিৰাট কষ্ট হৈছে আৰু আজি তোমাৰ সেইটোৱে কথা বাৰু। আৰু হাই, তাই ৰখি আছে একদম লাষ্টলৈকে বোলে ফটো উঠিবৰ কাৰণে। তাৰপিছত এয়া মেকআপ কৰা হ'ল আৰু কেনেকুৱা লাগিছে জনাব। আৰু ভালে লাগিছে।
কইনা সদায় কইনা হৈ থাকোঁতে বিয়াৰ দিনাও ভাল পাওঁ কি তাই ফটো কৰি আছে তাৰপিছত আৰু মই দেখাওঁ এয়া মেকআপ আৰ্টিষ্ট বা এখন বাৰ পাৰ্লাৰ ইয়াতে আপোনালোকে বিউটিচিয়ান শিকিব পাৰে লগতে বাক কণ্টেক্ট কৰিব পাৰে বিয়াৰ বাবে মেকআপৰ বিয়া চিয়া মেকআপ কৰোঁ তাৰপিছত আৰু নেল এক্সটেনশ্যন কৰোঁ তাৰপিছত আৰু বিউটিচিয়ান কৰ্চটো দিওঁ মেকআপো শিকাওঁ লগতে কোনোবা যদি শিকিব খোজে শিকিব পাৰে আৰু যদি মোৰ মেকআপটো ভাল পায় কোনোবাই যদি মাতিব বিচাৰে তেতিয়াহ'লে মোক মাতিব পাৰে নাম্বাৰটো তাই দি দিব বাৰু স্ক্ৰীণত আৰু হেৰি মেকআপ এনেই শিকোঁতে কিমানমান গৈছে তোমাৰ বহুত গৈছে দেই বহুত মই লাখৰ ওপৰত গৈছে ন ইণ্টাৰনেশ্যনেল লৈছোঁ মাহী মেমৰ তাতে গৈছোঁ তিতিচিকা মেমৰ তাত গৈছোঁ তেনেকৈ মেকআপ শিকি মানে মানে যি দেখিলে মানে শিকিবই মন যায় দিয়াচোন আৰু প্ৰডাক্টবিলাকৰ দাম বহুত দাম প্ৰডাক্ট সেইটোৱে আৰু বহুতে শিকিম বুলি ভাবি আছে শিকিব পাৰে কিন্তু বহুত টকা খৰচ হয় আৰু এইটো লাইনত আহিম বুলি ভাবিলে অলপতো খৰচা কৰিবই লাগিব ধুনীয়াকৈ মেকআপ কৰা হৈ গ'ল তাৰপিছত কিছু সময় আমি লেকচাৰ দিলোঁ চাহ খালোঁ কিবা কিবি কাম কৰিলোঁ তাৰপিছত এয়া আমাৰ আহি পালে আকাশ দাদা আৰু আহিয়ে কৈছে যে আগতে ফটোকেইটা উঠাই লওঁ নহ'লে ফটো বেয়া হ'ব যদি মানে আন্ধাৰ হৈ যায় ফটো বেয়া হ'ব সেইটোকে ক'লে তাৰপিছত আমিও বুলি ক'লোঁ তাৰপিছত এয়া ধুনীয়াকৈ ফটো উঠি আছোঁ আৰু এয়া চাওকচোন কিমান সৰু চকীখনত বহাই দিছে আচলতে কষ্ট চবতে হয় মানে কঁকালৰ বিষ উঠি যায় ন এনেকুৱা আৰু থিয় হৈ থাকিব লাগে বাহঁতে পূৰা ৰখি কিনে চাই আছে ক'ৰবাত কিবা ভুলেই হয় নেকি কাৰণ এটা ভুল হ'লেও আজিকালি ট্ৰল কৰি দিয়ে আৰু আমাৰ হৈ গ'ল ফটোশ্বুট কৰা হৈ গ'ল এতিয়া মই ড্ৰেছটো চেঞ্জ কৰিম আৰু ঘৰত যাম বহুত দেৰিয়ে হৈ গ'ল বাৰু তথাপি এতিয়া ওলাম আৰু এতিয়া ভালো লাগি গ'ল শ্বুট হৈ গ'ল আৰু গধূলিয়ে হ'ল মই ঘৰত যাম আৰু বাটোৰ পাৰ্লাৰত মানে অফাৰ চলি আছে পূজাৰ অফাৰ চলি আছে হেয়াৰ ষ্ট্ৰেট ফেচিয়েল থ্ৰেডিং আহিব পাৰে কালাৰ চালাৰ হাইলাইট কালাৰ গোটেইখিনি প্ৰফুল্ল নগৰ আহিব পাৰে কুঁৱলী বিউটি পাৰ্লাৰ চব চুলি ষ্টেটৰ পৰা অফাৰ দি আছে আৰু চব আহিব পাৰে ছোৱালীবিলাকে পূজাৰ সময়ত ষ্টেট কৰিব বিচাৰে নহয় আৰু এতিয়া একদম ঘামি জামি অৱস্থা নোহোৱা হৈ গ'ল আৰু ঘৰত যাম বহুত দেৰি হ'ল মানে গতিকে বাই বাই আকৌ অলপ দেৰিকৈ লগ পাম আৰু মই শ্বুটৰ পৰা আহি পালোঁ বহুত দেৰি হ'ল কাইলৈকে সদায় একেবাৰে এয়া ম'ম' লৈ আহিছোঁ আৰু মাছ লৈছোঁ আৰু গাইজ ফাইনেলি মোৰ এক্সচেঞ্জৰ কাগজখন আহি গ'ল তো তাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ আজি আপোনালোকৰ কাৰণে ইমানখিনি সক্ষম হৈছে আজি যিমান মৰম দি আছে আগলৈকো তেনেকৈ আমাক মৰম আশীৰ্বাদ কৰিব ছাপোৰ্ট কৰিব হয় নহয় আজি বান্ধো বহুত মনটো ভাল আৰু মই কোৱা ভাল খবৰটো এইটোৱে কাৰণ এইখনৰ কাৰণে বহুত কষ্ট কৰা যায় হয়নে নহয় আৰু কওঁ কিবা আৰু এই আগনৰ ভিডিঅ' চাব সেয়াই আৰু গতিকে যদি আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আজিলৈ বাই বাই মই আহি পালোঁ আৰু অহাকালি মোৰ এক্সামো আছে হয় নহয় কি পনীকা মানে কি হ'ল এক্সাম মোৰ কালি স্কিলৰ এক্সাম আছে ভালকৈ দিবি দে এতিয়া বাই বাই বুলি কওঁ বাই 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 টা টা শুনি কথা বুম বাই